আকৌ এবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল 2015 চনৰ পৰা মই একদম ৰখি আছোঁ আপোনাৰ দৃশ্যমটো চাবৰ কাৰণে, আৰু দৃশ্যমটো ফাইনেলি আহি গ'ল। আৰু দৃশ্যমটো চাবলৈ এতিয়া গৈ আছোঁ আমাৰ দৰং জিলাৰ মঙলদৈ আপোনাৰ গ'ল্ড চিনেমা হললৈ। আৰু মই গ'ল্ড চিনেমা হলত চাই কমফৰ্ট এটা পাওঁ, তাতে অলপ নিৰিবিলি ঠাইটো টাউনৰ মাজৰ পৰা অলপ ছাইডত, আৰু টাউনৰ মাজতো এটা আছে আপোনাৰ ডিম থিয়েটাৰ হল। তো গতিকে মই এতিয়া গ'ল্ড চিনেমা হললৈ গৈ আছোঁ। আৰু দৃশ্যমটো চাবৰ কাৰণে বহুতেই কি বুলি ক'ম আৰু ইণ্টাৰেষ্টেড হৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু দৃশ্যমটো ফুল ৰিভিউ আপোনালোকক মই দেখুৱাম। আৰু যদি পাৰোঁ তাৰে মানুহক দৃশ্যমটো চাব যোৱা মানুহৰ সৈতেও কথা পাতিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। হৈছে আমাৰ গাঁৱৰে বুঢ়ীগোসানী মন্দিৰ, আৰু মাক চিন্তি বৰ্তমান ওলালোঁ দৃশ্যমটো চাবলৈ। তো বন্ধুসকল দৃশ্যমটো চাবলৈ গৈ আছোঁ, কিন্তু এটা কথা আপোনালোকক মই কওঁ যে আপোনালোকে যদি দৃশ্যম 1খন চোৱা নাই তেতিয়াহ'লে দৃশ্যম 1খন চাই লওক প্ৰথমতে, তাৰপিছতে দৃশ্যমটো চাবলৈ আহক ধুনীয়াকৈ। তো গতিকে আপোনালোকে কিছুমান হয়তো দৃশ্যম 1 চাইছে কিন্তু পাহৰিছে চাগে অলপ কাহিনীটো। তো আপোনালোকে দৃশ্যম 1খন চাই কেনে দৃশ্যমটো চাবলৈ আহক আৰু মই বহুত এক্সাইটেড হৈ আছোঁ দৃশ্যমটো চাবলৈ। গতিকে দৃশ্যমটো চাবলৈ এতিয়া গৈ আছোঁ। এতিয়া 1:54 হৈ গ'ল, আৰু চিনেমাখন আছে 2টা বজাৰ পৰা। তো মই প্ৰথম শ্ব' চাব নোৱাৰিলোঁ, আৰু প্ৰথম দিনাই আহিছোঁ বাৰু যি কি নহওক। আৰু মোৰ লগত আছে আজি ধনমণি, এয়া ধনমণি আছে মোৰ লগত, আৰু ধনমণি আৰু মই এতিয়া গৈ আছোঁ। এতিয়া শিলগুটি বুঢ়াগোহাঁই মন্দিৰটো পাইছোঁ, আৰু জনাম চক পাম ইয়াৰ পৰা। আৰু আহি বৰ্তমান কৰিম চকৰ গ'ল্ড চিনেমা হল পালোঁ, আৰু গ'ল্ড চিনেমা হলৰ ভিতৰলৈ এতিয়া আপোনালোক মোৰ লগত ব'লক আৰু ভিতৰলৈ। ধুনীয়াকৈ টিকেট কাউণ্টাৰ টিকেটটো কাটি লওঁ ধুনীয়াকৈ, আৰু ধনমণিয়ে গৈছে টিকেট কাটিবলৈ, আৰু টিকেটটো কাটি লওঁ। দৃশ্যমটোৰ টিকেট ল'লোঁ, আৰু টিকেট লৈ কিনে এতিয়া আমি ভিতৰলৈ যাম আৰু চাব। আৰু এয়া হৈছে ভিতৰৰ ফালে, কিন্তু ভিতৰৰ ফালে কোনো ধৰণৰ মানুহ দুনুহ নাই। কিন্তু কথা হৈছে আপোনাৰ চিনেমা কেইজনী বৰ্তমান আৰম্ভ হ'লে। তো এইফালে আমাৰ এই দাদা আহিলে আৰু টিকেটটো চালে, আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। এতিয়া মই থাকিব লাগিছিল মঙলদৈ গ'ল্ড চিনেমা হলৰ ভিতৰত, কিন্তু মই বৰ্তমান আছোঁ মঙলদৈ ষ্টেডিয়ামত। কিন্তু মঙলদৈ ষ্টেডিয়াম কেনেকৈ আহি পালোঁ আপোনাৰ গ'লো ভিতৰলৈ চাবলৈ, আৰু ষ্টাৰ্টিং হৈছিলে আৰু চিনেমাখন ষ্টাৰ্ট, কিন্তু কিবা এটা টেকনিকেল প্ৰব্লেমৰ কাৰণে চিনেমাখন ৰৈ গ'ল তো চিনেমাখন কেঞ্চেল কৰি দিলে। তেওঁলোকৰ কিবা এটা প্ৰব্লেম, আগতে পোৱা নাছিলোঁ এনেকুৱা প্ৰব্লেম তেওঁলোকৰ। তো ফাৰ্ষ্ট টাইম এনেকুৱা এটা প্ৰব্লেম হৈছে। তো গতিকে আকৌ 5টা বজাত ৰিশ্ব' হ'ব। আৰু এইবাৰ আপোনাৰ গ'ল্ড চিনেমা হলত টিকেট কটা নাই, তেওঁলোকে কোৱাও নাই এতিয়ালৈকে হ'বনে নহয়। তো গতিকে আমি ডিম থিয়েটাৰ হলত আপোনাৰ টিকেট কাটিলোঁ, আৰু ডিম থিয়েটাৰ হলত দৃশ্যমখন চাম, আৰু ৰিভিউটো আপোনালোকক কৈ আছোঁ। অলপ এইবাৰ আহিলোঁ ডিম থিয়েটাৰ হলৰ ভিতৰলৈ, আৰু এবাৰ টিকেট ল'লোঁ ডিম থিয়েটাৰ হলৰ। আৰু এইফালে এতিয়া মানুহবিলাক আহিছে আৰু কিবা কিবি খাই আছে বাৰু ভিতৰৰ ফালে। এতিয়া আৰু ভিতৰৰ ফালে বেছি দেৰি নকৰোঁ, ডাইৰেক্ট সোমাম, আৰু চিনেমা আৰম্ভ হ'ব। মোটামুটি 5 মিনিটমান আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এক্সাইটেড হৈ আছোঁ চিনেমাখন চাবলৈ, আৰু এতিয়া ভিতৰলৈ সোমাই যাম। এতিয়া মই বৰ্তমান চিনেমাখন চাওঁ, আৰু ইফালে আমাৰ ধনমণি আৰু মই আছোঁ, আৰু আপোনালোকৰ চিনেমাখন চাই কৈ আছোঁ কেনেকুৱা হয় কেনেকুৱা নহ'ব। তো ইফালে আপোনাৰ ৰাষ্ট্ৰীয় সংগীতটো গাব বৰ্তমান, আৰু এতিয়া সকলোৱে উঠি দিছে। আৰু মই বৰ্তমান চিনেমাখন চাই লওঁ, তাৰপিছত আপোনালোকক মই কৈ আছোঁ কি ক'ব, কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই, ভাল হৈছে বেয়া হৈছে গোটেইখিনি। দৃশ্যমটো চালোঁ, একদম ফালি দিছে একদম দৃশ্যমটো, আচৰিত ফালি দিছে। আগৰ যিটো দৃশ্যম 1ৰ কাহিনী ন, সেই কাহিনীটো আচৰিত কাহিনী আছিলে, কিন্তু এইবাৰ দৃশ্যমটোৰ কাহিনী একদম আপোনালোকক গোটেইখিনি আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ ডিটেইলছ আপোনালোকক বুজাই কৈ আছোঁ। তো দৃশ্যমটো চালোঁ, আৰু যিজন ছাৰে লিখিছে জিতু জোচেফ ছাৰ, তো আপোনাক চেলুট ছাৰ, কি লিখিছে আপুনি এইখন, বাপৰে বাপ আচৰিত। আৰু আপোনালোকক মই ক'ম বুলি ভাবিছোঁ আপোনালোকে চিনেমাখন চাওক, আৰু এনেকুৱা কাহিনী এটা লিখিছে আপুনি কাহিনীটোৰ মাজতে কাহিনী সোমাই যাব, এনেকুৱা লিখিছে। আৰু আপোনালোকক বেছি ক'লেতো আপোনালোকে চাই ইণ্টাৰেষ্টিং নাপাব। তো আপোনালোকে চিনেমাখন চাওক, আৰু দৃশ্যম 1খন যিসকলে চোৱা নাই সেইখন আগতে চাই যাওক, চাই কেনে দৃশ্যমটো চাওক, ঠিক আছে। আৰু যদি দৃশ্যম 1খন পাহৰিছে তেতিয়াহ'লে আকৌ এবাৰ দৃশ্যম 1খন চাওক, আপোনালোকে চাই কেনে দৃশ্যমটো চাওক, মজা পাব, একদম মজা পাব বুলি কৈছোঁ মই। কাৰণ কি কাৰণে কৈছোঁ, আপোনালোকৰ যদি টিকেট কাটি 100-150 টকা টিকেট কাটি আপুনি যদি চিনেমাখন চাব যায়, যদি একো এটা নাপায় চিনেমাখনত, তেনেহ'লে কি হ'ব। তো এইখন চিনেমা চাওক, আপুনি 200-300 টকীয়া টিকেট কাটিলেও আপুনি যিটো ইণ্টাৰেষ্ট পাব চিনেমাখনৰ ভিতৰত, তো আচৰিত ইণ্টাৰেষ্ট। আৰু লাষ্ট মুহূৰ্তত আপোনাৰ ক্লাইমেক্স ওলাই থাকিব, টুইষ্ট ওলাই থাকিব চিনেমাখনৰ, এনেকুৱা লিখিছে আৰু তো অজয় দেৱগন ছাৰ চেলুট, আপোনাৰ এক্টিং চাই সঁচাই মইতো আপোনাৰ বিগ ফেন ন। তো ঠিক আছে ছাৰ, আপোনালোকে চিনেমাখন চাওক আৰু মজা পাব, একদম মই কৈছোঁ 100% মজা পাব। আৰু বেয়া পালে একদম আহি মোৰ চেনেলটো আনছাবস্ক্ৰাইব মাৰি দিব যদি বেয়া পায়, ঠিক আছে। তো আপোনালোকে চিনেমাখন চাওক।